পোনপ্ৰথমে মই ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই ভোগৰ উৎসৱ ভোগালী সকলোৱে ঘৰে ঘৰে পিঠা পনা বনায়েই আৰু ময়ো যিহেতু বনাইছিলোঁ সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মই নাৰিকল পিঠাৰ এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ। এই পিঠাটো বিভিন্ন ধৰণে বনাব পাৰি। গুড় আৰু তিল ব্যৱহাৰ কৰিও বনাব পাৰি। মই বনাইছিলোঁ নাৰিকল আৰু চেনি দি। আৰু কেনেকৈ বনাইছোঁ আপোনালোকক দেখুওৱা হওকচোন। আৰু ইয়াৰ বাবে লৈছোঁ পিঠাগুড়ি, বৰা চাউলৰ পিঠাগুড়ি মিক্সিত খুন্দি লৈছিলোঁ আৰু নাৰিকল, চেনি। প্ৰথমতে নাৰিকলখিনি ৰুকি চেনিৰ লগত অলপ ভাজি লৈছোঁ। অলপ শুকান কৰি দিব লাগিব যাতে তাৰ নাৰিকলৰ পানী ভাৱটো নাথাকে। আৰু যেতিয়া শুকান কৰি দিয়া হয় তেতিয়া পিঠাবোৰ সোনকালে বেয়া নহয় আৰু খাবলৈও ধুনীয়া হয়। সেইকাৰণে অলপ সময়ৰ কাৰণে ভাজিব লাগিব। এই পিঠাবিধ ভাজিবলৈ লোহাৰ টেৱা হ'ব লাগে, তেতিয়াহে ভালদৰে পিঠাবোৰ হয়। এয়া মই ভাজি আছোঁ, এইটো পদ্ধতিতে ভাজিছোঁ। বেলেগ পদ্ধতিতেও ভাজিব পাৰে, কিন্তু মই এনেকৈ হেতাখনৰ প্ৰথমতে দি অলপ বহলাই দিয়াৰ তাৰপাছত পুৰখিনি দি নাৰিকল আৰু চেনিৰ যিখিনি পুৰ বনাই লৈছিলোঁ সেইখিনি দি লাহেকৈ এবাৰ ঘূৰাই দিলে মানে ৰোল কৰা নিচিনা কৰি দিলেই হৈ যায়। আৰু বহুতে বেলেগকৈও বনায়, মই কিন্তু এইটো পদ্ধতিতে বনাওঁ। আৰু বনোৱাৰ লগে লগে টেৱাখন চফা কৰি যাব লাগিব, নহ'লে গুড়িবোৰ ক'লা ক'লা হৈ যাব। কিন্তু একেবাৰে ল' ফ্লেমত ৰাখিব লাগিব, নহ'লে পিঠাবোৰ সোনকালে ক'লা হৈ যাব। আৰু কাষত ৰাখি যাব লাগিব যাতে অলপ সময় থোৱাৰ পাছত মুচমুচীয়া হৈ যায়, নহ'লে সোনকালে সেমেকি যাব। টান হৈ যায় তেতিয়া কাষত ৰাখি থ'ব লাগিব আঁতৰাই, কাৰণ তেতিয়া বহুত দিনলৈ পিঠাখিনি ভাল হৈ থাকে। নহ'লে খাবলৈও ভাল লাগিলেও কিন্তু পিছত বেছি দিনলৈ পিঠাখিনি ৰাখিব নোৱাৰি। মোৰ এই ভিডিঅ'টো আজি কেনেকুৱা পালে কমেণ্টত জনাব। আকৌ এবাৰ আপোনালোকক ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু সকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়াহে মোৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আজিলৈ তেনেহ'লে আহিছোঁ, ধন্যবাদ।